নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰঞ্জনৰ পাকঘৰ এণ্ড মিনি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এয়া গুৱাহাটী মহানগৰীৰ পৰা গাঁৱলৈ গৈ আছোঁ। যিহেতু কৰ্মসূত্ৰে গুৱাহাটী মহানগৰীত থাকোঁ, সময় পালে বা অফিচৰ পৰা ছুটি পালে ঘৰলৈ গুচি যাওঁ। আৰু আজি যিহেতু বহুদিনৰ মূৰত ঘৰলৈ গৈ আছোঁ, মনটো সঁচাকৈ ভাল লাগি আছে। গাঁৱত গৈ আপোন মানুহ, পৰিয়ালৰ মানুহ বা লগ সমনীয়াক লগ পালে সঁচাকৈ ভাল লাগে। আৰু এনেদৰে ঘৰটো কেতিয়া পাম ভাবি গৈ থাকোঁতে মই মোৰ আপোন গাঁওখন পাই গ'লোঁ। সেউজীয়াবোৰৰ মাজে মাজে ঘৰমুৱা হৈ এনেদৰে মই গৈ থকাৰ মাজতে এটা সুন্দৰ দৃশ্য দেখিলোঁ আৰু সেই দৃশ্যটো আপোনালোককো দেখুৱাই দিলোঁ। Oh bhai, muzang na? Ah. Oh bhai, muzang na? Muzang. Angkam. আচলতে এনেকৈ মাছ মাৰি খোৱাটো মজাই বেলেগ। এইবোৰ পৰিৱেশ গাঁৱত পোৱা যায়। এনেদৰে মই ঘৰলৈ গুচি আহিলোঁ আৰু তাৰপিছত মায়ে মোক এটা নাৰিকল কাটি ৰেডি কৰি দিব দিলে। কাৰণ মই ঘৰলৈ আহিলে মায়ে মই ভাল পোৱা বস্তুবোৰ বনায়, যেনে ধৰক নাৰিকলৰ চিৰা, নাৰিকলৰ লাড়ু। গতিকে মই মাক নাৰিকলটো ৰেডি কৰি দিলোঁ আৰু মায়ে তাৰপিছত এয়া নাৰিকলৰ চিৰা বনোৱাৰ কাৰণে কাটি কুটি ৰেডি কৰিছে। বন্ধু বান্ধৱীসকল, নাৰিকলৰ চিৰানো কেনেকুৱাকৈ বনোৱা হয় আমি ভিডিঅ'টো অলপ চাওঁ আহক। আৰু এনেকুৱাকৈ আমাৰ নাৰিকলৰ চিৰা ৰেডি হৈ গ'ল আৰু লাহে লাহে গধূলি হৈ আহিল। বন্ধু বান্ধৱীসকল, গধূলি সময়ত চোতালত শুই আইতাৰ লগত সাধু শুনি তৰা কোনে কোনে গণিছিল এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া যিহেতু ঠাণ্ডাৰ ছিজন পৰি আছে, আমি বাহিৰতে জুই ধৰি লৈছোঁ। এয়া মোৰ খুৰাৰ ল'ৰা ৰূপজ্যোতি আৰু তাৰ আইতা মোৰ জেঠীমা হয়। বন্ধু বান্ধৱীসকল, যান্ত্ৰিকতাৰ যুগত যিহেতু এনেকুৱা ছবিবোৰ খুব কমেই দেখা পোৱা যায়, গতিকে আজিৰ সন্ধিয়াটো আমি দৰে জুই পুৱাই উপভোগ কৰিলোঁ আৰু আপোনালোকৰ আগতো দাঙি ধৰিলোঁ। আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পাম। আজিলৈ বাই।